হেল্ল' ফ্ৰেণ্ডছ, আজি আমি এই ভিডিঅ'টোত শিকিম এমাজনৰ গিফ্ট কাৰ্ড কেনেকৈ কিনিব পাৰি আৰু এই গিফ্ট কাৰ্ড এমাজনৰ বেলেঞ্চত কেনেকৈ এড কৰিব পাৰি। এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব। যদি এই ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰি দিব আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। এমাজনৰ গিফ্ট কাৰ্ড ভাউচাৰ কিনিবৰ কাৰণে এমাজন এপছটো অ'পেন কৰিব লাগিব। এপছটো অ'পেন হোৱাৰ পিছত লেফ্ট চাইডে থকা এটা তিনিটা ডট আছে, তাৰ তিনিটা ডটত ক্লিক কৰিব। ক্লিক কৰি এমাজন পে' এই অপশ্যনটোত ক্লিক কৰিব। স্ক্ৰল ডাউন কৰি তললৈ আহিব। তললৈ অহাৰ পিছত ইয়াত লিখা আছে গিফ্ট কাৰ্ড ভাউচাৰ। এই গিফ্ট কাৰ্ড ভাউচাৰ ইয়াত গোটেইখিনি অপশ্যন আছে। গিফ্ট কাৰ্ড কিনাৰ, এড গিফ্ট কাৰ্ড, এইটো গিফ্ট কাৰ্ড কিনা, ইয়াত এড গিফ্ট কাৰ্ড, যোনটো গিফ্ট কাৰ্ড কিনিব সেই গিফ্ট কাৰ্ডটো এড কৰিবৰ কাৰণে এড গিফ্ট কাৰ্ড, আকৌ ব্ৰেণ্ড ভাউচাৰ, বাৰ্থডে গিফ্ট কাৰ্ড, ৱেডিং গিফ্ট কাৰ্ড, কৰ্পৰেট গিফটিং, এই গোটেইখিনি অপশ্যন আছে ইয়াত। তো আমি গিফ্ট কাৰ্ড কিনিবৰ কাৰণে এই গিফ্ট কাৰ্ড অপশ্যনটোত ক্লিক কৰিব লাগিব। গিফ্ট কাৰ্ড কিনিবলৈ ইয়াত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত এমাজন পে' গিফ্ট কাৰ্ড ষ্ট'ৰ, ইয়াত এই গিফ্ট কাৰ্ড কিনিব পাৰে, ব্ৰেণ্ড ভাউচাৰ, কৰ্পৰেট বাল্ক গিফটিং সকলোবোৰ আছে ইয়াত অফাৰো দিয়া থাকে। গিফ্ট কাৰ্ডত বহুতো কেছবেক দিয়া থাকে। তো এই সকলোবোৰ ইয়াত যিকোনো গিফ্ট কাৰ্ড কিনিব বিচাৰিলে ইয়াৰ পৰা যোনখন ভাল লাগে পিকচাৰখন, সেই পিকচাৰখন ইয়াত চিলেক্ট কৰি ক্লিক কৰি দিব লাগে। যোনখন ভাল লগাখন আপোনাৰ যোনখন গিফ্ট কাৰ্ড ভাল লাগে। মই এই পিকচাৰ এখন কিনিম, এইখন চিলেক্ট কৰি ল'ম। ইয়াত এইখন মই চিলেক্ট কৰি ল'লোঁ। আপুনি যোনখন বিচাৰে একেই গিফ্ট কাৰ্ড, যোনখন পিকচাৰ ভাল লাগে সেই পিকচাৰখন চিলেক্ট কৰি ল'ব কিনিবৰ কাৰণে। তো মই এইখন চিলেক্ট কৰি লৈছোঁ, মোৰ ভাল লাগিছে পিকচাৰখন। তাত চিলেক্ট কৰিব। তাত ক্লিক কৰাৰ পিছত ইয়াত এই পিকচাৰখন, যোনখন পিকচাৰ চিলেক্ট কৰিলে সেই পিকচাৰখন ইয়াত ওপৰত আহি যাব। যোনখন পিকচাৰ চিলেক্ট কৰিলে সেই চিলেক্ট কৰাৰ পিছত আপোনাৰ এমাউণ্টটো এণ্টাৰ কৰিব। তো কিমান টকাৰ গিফ্ট কাৰ্ড কিনিব বিচাৰিছে, ইয়াত 500 আৰু 1000 দিয়াই আছে। ইয়াত আদাৰ্ছত গৈ আপোনাৰ নিজৰ যিমান টকা কিনিব বিচাৰে সেই টকাটো এণ্টাৰ কৰিব। তো মই 1000 কিনিম, এতিয়া 1000 দিলোঁ। আৰু ইয়াত এণ্টাৰ ৰিচিপেণ্ট ইমেইল এড্ৰেছ, আপুনি গিফ্ট কাৰ্ডখন যে কিনিব সেই গিফ্ট কাৰ্ডখন কিনাৰ ক'ত যাব, সেই ক'ডটোৰ কাৰণে ইমেইলত ক'ত যাব, সেই ইমেইলটো যোনটো ইমেইলত বিচাৰিছে সেই ইমেইলটো ইয়াত এণ্টাৰ কৰিব। মই ইয়াত এটা ইমেইল দি লৈছোঁ। মই যোনটো ইমেইলত বিচাৰোঁ গিফ্ট কাৰ্ডখন যোনটো ইমেইলত বিচাৰিছে সেই ইমেইলটো ইয়াত দি দিব। তো মই ইয়াত দি দিলোঁ এইটো। মই যোনটো ইমেইলত বিচাৰোঁ ৰিচিভ কৰিবৰ কাৰণে গিফ্ট কাৰ্ডখন, এমাজনৰ গিফ্ট কাৰ্ডখন ৰিচিভ কৰিবলৈ বিচাৰোঁ, মই তাত ইয়াত এণ্টাৰ ইমেইলটো দি দিলোঁ আৰু এমাউণ্টটো দি দিব। তাৰপিছত ইমেইলটো ইয়াত দি দিব যোনটো ইমেইলত আপুনি বিচাৰে। যালৈ গিফ্ট কাৰ্ডখন চেণ্ড কৰিব বিচাৰিছে তাৰ ইমেইলটো দি দিব। নহ'লে আপোনাৰ নিজৰো যদি ইমেইলত ৰিচিভ কৰিব বিচাৰে গিফ্ট কাৰ্ডখন, তাৰ ইমেইলটো ইয়াত দি দিব। সেইখিনি দিয়াৰ পিছত ইয়াত বাই অপশ্যনটো আছে, এই বাই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি পইচাটো ক'ৰ পৰা কটাব বিচাৰিছে, মানে পে'মেণ্টটো ক'ৰ পৰা কৰিব বিচাৰিছে, UPI পে'মেণ্ট কৰিব পাৰে, আদাৰ UPI পে'মেণ্টছো আছে, আকৌ আপোনাৰ ডেবিট বা ATM কাৰ্ডখনো আছে, ATM কাৰ্ডখনৰ পৰা আপুনি দিব পাৰে। তো আকৌ নতুনকৈ ATM বা ডেবিট কাৰ্ড এড কৰিব বিচাৰে ইয়াত অপশ্যন ক্লিক কৰিব। নহ'লে নেট বেংকিঙৰ সহায়তো আপুনি পে'মেণ্ট কৰিব পাৰে গিফ্ট কাৰ্ড কিনিবৰ কাৰণে। তো পে'মেণ্ট অপশ্যনটো চিলেক্ট কৰি ল'ব নিজে। তো মই UPI পে'মেণ্টৰ দ্বাৰা গিফ্ট কাৰ্ডখন বাই কৰিছোঁ, সেইটো কাৰণে মই UPI পে'মেণ্টটো চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পিছত কণ্টিনিউটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি গিফ্ট কাৰ্ডখন ক'ত বিচাৰিছে, তো নিজৰ এড্ৰেছটো ইয়াত চিলেক্ট কৰি ল'ব। মই এড্ৰেছটো চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰাৰ পিছত ইয়াত পূৰা অৰ্ডাৰ নাও পূৰা প্ৰিভিউটো আহি যাব। ইয়াত কিমান টকা কিনিব বিচাৰিছে সকলোবোৰ ইয়াত দেখাই দিব। তাৰপিছত প্লেচ ইয়ৰ অৰ্ডাৰ এণ্ড পে' ইয়াত ক্লিক কৰি দিব। আৰু তাত ক্লিক কৰাৰ পিছত আমি ইয়াত UPI ID চিলেক্ট কৰিছিলোঁ কাৰণে আমি ইয়াত এটা UPI পিন দিব লাগিব। সেই UPI পিনটো আপোনাৰ এমাজনৰ UPI পিন, সেই এমাজনৰ UPI পিনটো ইয়াত এণ্টাৰ কৰি দিব। আপোনাৰ এমাজনৰ UPI পিন যোনটো হয় সেই পিনটো ইয়াত এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ পিছত পে'মেণ্টটো ছাকচেছফুল হৈ যাব। তো সেইটো ইয়াত মেছেজ এটা আহি যাব। মই এতিয়া এণ্টাৰ কৰি দিলোঁ UPI পিনটো। এণ্টাৰ কৰাৰ পিছতে ইয়াত থেংক ইউ ফৰ শ্বপিং উইথ আছ। তো ইয়াত SMS-ৰ দ্বাৰা আহি গ'ল আৰু ইমেইলৰ দ্বাৰাও গিফ্ট কাৰ্ডখন ইমেইলত যাবগৈ গিফ্ট কাৰ্ডখন। তো ইয়াত লিখা আছে এইটো এমাজন পে' গিফ্ট কাৰ্ড ইজ বিং চেণ্ড টু এই ইমেইল আইডিটো। আপুনি যোনটো ইমেইল আইডি ৰিচিভ কৰাৰ কাৰণে ইমেইল আইডিটো দিছিলে সেই ইমেইল আইডিটোত এমাজন পে' গিফ্ট কাৰ্ডখন চেণ্ড কৰা হৈ গ'ল। ইয়াত মেছেজটো দি দিলে আৰু বাই কৰাৰ পিছত এতিয়া এই এমাজন গিফ্ট কাৰ্ডৰ ক'ডটো গৈছে। তো ইমেইলটো খুলি ল'ব।
ইমেইলটো খুলি লোৱাৰ পিছত এইটো ইমেইলত লিখা আছে এমাজন পে গিফ্ট কাৰ্ড, এইটো এমাজন পে গিফ্ট কাৰ্ড এই অপশ্যনটোত অ'পেন কৰিব। অ'পেন কৰাৰ পিছত ইয়াত লিখা আছে গোটেইখিনি যে চেণ্ড ইয়ৰ এমাজন পে গিফ্ট কাৰ্ড, এইটো আমি 1000 কিনিলোঁ সেইটো কাৰণে ইয়াত 1000 দেখাই দিলে এইটো। আৰু আমাৰ কোডটো কপি কৰি তাত আকৌ আমি যোনটো এমাজন পে গিফ্ট কাৰ্ডটো কিনিলোঁ সেই গিফ্ট কাৰ্ডটো আমি আকৌ এড বেলেঞ্চত গৈ এড কৰিব লাগিব। তো সেই কোডটো আমি কপি কৰিব লাগিব, সেই কোডটো হৈছে এইটো। এই কোডটো আমি কপি কৰি এমাজনত আকৌ এড কৰিব লাগিব বেলেঞ্চত, তেতিয়া আমাৰ গিফ্ট কাৰ্ডখন আকৌ এড হৈ যাব। আৰু এমাজন এপ্লিকেশ্যনটো অন কৰিব। কৰাৰ পিছত লেফ্ট ছাইডে থকা 3 ডট তাত ক্লিক কৰি এমাজন পে অপশ্যনত ক্লিক কৰি স্ক্ৰল ডাউন কৰি তললৈ আহিব। ক্লিক কৰাৰ পিছত স্ক্ৰল ডাউন কৰি তললৈ আহিব। তললৈ অহাৰ পিছত এইটো গিফ্ট কাৰ্ড এণ্ড ভাউচাৰ এই অপশ্যনটো আছে। তো আমি এতিয়া যোনটো কোড আমাৰ চেণ্ড হৈছিলে ইমেইললৈ, সেই চেণ্ড হোৱা কোডটো আমি কপি কৰি ইয়াত এড কৰিব লাগিব। তেতিয়া গিফ্ট কাৰ্ডখন এড কৰিব লাগিব। এড কৰিব হ'লে মানে আমাৰ এড গিফ্ট কাৰ্ড এই অপশ্যনটো আছে ইয়াত, এড গিফ্ট কাৰ্ড অপশ্যনটো আছে। এড গিফ্ট কাৰ্ডত ইয়াত এড কৰিব, তাত ক্লিক কৰাৰ পিছত এড এ গিফ্ট কাৰ্ড ইয়াত এক্সাম্পল এটাও দিয়া আছে। এইখিনি এক্সাম্পল দিয়া আছে আমি কেনেকৈ কপি কৰিব ইয়াত পেষ্ট কৰিব লাগে, এড কৰিব লাগে, বেলেঞ্চটো এড কৰিবৰ কাৰণে কেনেকৈ কপি কৰি পেষ্ট কৰিব লাগিব। তো সেইটো দিয়া কোডটো ইয়াত লিখিব। সেইটো কৰাৰ পিছত এড টু ইয়ৰ বেলেঞ্চত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগালগ আমাৰ গিফ্ট কাৰ্ডটো ভাউচাৰটো এড হৈ গ'ল, বেলেঞ্চটো যিমান বেলেঞ্চটো কিনিছিলোঁ আমি। এইটো ইয়াত লিখা আছে, এইটো গিফ্ট কাৰ্ড এমাউণ্ট এডেড, এইটো 1000 হৈ গ'ল। টোটেল আমাৰ এতিয়া আপডেট গিফ্ট কাৰ্ড ক্ৰেডিট আছে, এইটো 1077 আছে গিফ্ট কাৰ্ডৰ বেলেঞ্চটো। আমি যোনটো এমাজন পে গিফ্ট কাৰ্ডখন এড কৰিলোঁ, সেই এড কৰিবৰ কাৰণে তাৰ এড হ'ল নে নাই হোৱা তাৰ ট্ৰানজেকশ্যনটো চাবৰ কাৰণে তো আমি ইয়াত ইয়ৰ পে'মেণ্ট হিষ্টৰী ইয়াত আছে, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আমাৰ ইয়াৰ পৰা হিষ্টৰীটো আহি যাব, এড হ'ল নে নহয়। এইটো আমাৰ ইয়াত লিখা আছে, এইটো এড এমাজন পে গিফ্ট কাৰ্ড, এড এমাজন পে গিফ্ট কাৰ্ড এড হৈ গ'ল। আৰু আমি এইটো কেশ্ববেক পালোঁ। আৰু গিফ্ট কাৰ্ড কিনাৰ কাৰণে আমি 50 ৰুপিজৰ কেশ্ববেক পালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ।